গোৱালপাৰা জিলাৰ শিমলীটোলাৰ বৰপথাৰত বন বিভাগৰ অভিযান। এই অভিযানত এটা অবৈধ কাঠফলা মিল উচ্ছেদ কৰাৰ লগতে বৃহৎ পৰিমাণৰ মূল্যৱান গছৰ কুণ্ডা আৰু ফলা কাঠ জব্দ কৰে বন বিভাগে। ৰংজুলিৰ বনাঞ্চলিক বিষয়া খলিলুৰ ৰহমানৰ নেতৃত্বত আৰু ধুধৰা খণ্ড বন বিষয়া কাৰ্যালয় আৰু শিমলীটোলা খণ্ড বন বিষয়া কাৰ্যালয়ৰ বন কৰ্মীৰ সহযোগত চলে এই অভিযান। এই অভিযানত বৃহৎ পৰিমাণৰ চোৰাং কাঠ জব্দ কৰাৰ লগতে 4খনকৈ কাঠ ভৰ্তি ঘোঁৰা গাড়ী আৰু 2খন মটৰচাইকেল জব্দ কৰে বন বিভাগৰ দলটিয়ে। জব্দকৃত কাঠখিনিৰ বজাৰ মূল্য 2 লক্ষাধিক টকা হ'ব বুলি বন বিষয়া খলিলুৰ ৰহমানে জানিবলৈ দিয়ে। জব্দ কৰা কাঠ আৰু ঘোঁৰা গাড়ী কেইখন শিমলীটোলা বিট অফিচত ৰখাৰ বিপৰীতে জব্দকৃত মটৰচাইকেল কেইখন ৰংজুলি বনাঞ্চলিক কাৰ্যালয়লৈ অনা হৈছে। বৰপথাৰ এলেকাত দুৰ্বৃত্ত এজনে চালকীতাক চিনি নাপাওঁ জানি নাপাওঁ যিটো কেইদিনমানৰ পৰা অবৈধভাৱে কাঠ চলি আছে, গতিকে উপযুক্ত ভিত্তিত কাঠটো আমি উঠাই লৈ আহিছোঁ। কি পাইছে আৰু মিল এটা পাইছোঁ আৰু মঞ্চালৰ কিছুমান সৰু সৰু গুণ্ডা অলপ ফলা কাঠ পাইছোঁ। কিমানমান মূল্য হ'ব? আনুমানিক মূল্য প্ৰায় 3 লাখ টকা হ'ব পাৰে। আনুমানিক মূল্য হয়। আৰু বাইক 2খন, ঠেলা গাড়ী, ঘোঁৰা গাড়ী 4খন জব্দ কৰা আছে। মানুহ কোনে পাইছে? মানুহ পোৱা নাই, মানুহ পলাইছে। গোটেই সামগ্ৰীখিনি ক'ত ৰাখিছে? মই শিমলীটোলা বিট অফিচত ৰাখিছোঁ আৰু বাইক 2খন চেফটিৰ কাৰণে মই ইয়াতে ৰাখিছোঁ, ৰংজুলি ৰাখিছোঁ। অভিযান চলি থাকিব, মাত্ৰ এইটো অভিযান চলিয়ে থাকিব আৰু কোনো ধৰণৰ যাতে ইলিগেল মিল হ'ব নোৱাৰে। দিনে নিশাই আমি অভিযান চলাই থাকিম। নিউজ ডেস্ক ৰিপৰ্ট ভইচ 24/7।